নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ মই স্বাগতম জনাইছোঁ কমলা ৰাভা পিগ ফাৰ্ম ইউটিউব চেনেলৰ তৰফৰ পৰা। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ মই মোৰ মাইকী এটা হিটত আহিছে। সেই মাইকীটো মই আজি ক্ৰছ কৰাম। আপোনালোকে চাই যাব মই কেনেকুৱাকৈ ক্ৰছ কৰাম। আপোনালোকক মই সবিশেষ দেখুৱাই যাম আৰু কেনেকুৱাকৈ ক্ৰছ কৰিলে আমি পোৱালি বেছি পাব পাৰোঁ সেই বিষয়টো আপোনালোকক মই জনাই যাম। আপোনালোকে ভিডিঅ'টো চাই যাব সম্পূৰ্ণকৈ। বন্ধুসকল, মই এতিয়া ক্ৰছ কৰাম, আপোনালোকে চাই যাব। এইটো মোৰ পাঠাটো ল'ব গৈ আছোঁ মই। টোপনি মাৰি আছে। উঠ, এই উঠ 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 উঠ, মোৰ পৰা উঠ উঠ, যা 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 যা, ইয়া আহি পালোঁ। আপোনালোকে চাব কেনেকুৱাকৈ ক্ৰছ কৰা যায়, আপোনালোকে চাই ল'ব। যাই বোলে যা যা, যাই বোলে যা যা, বোলে যা, যাই বোলে যা যা যা, বোলে যা যা, গৈ যা গৈ যা, এই ইয়া কিয় Anate এতিয়া মোৰ হৈ গ'ল। আপোনালোকে চাই যাব, মই কৈ আছোঁ আপোনালোক বন্ধুসকল, মোৰ সিহঁতক ক্ৰছ কৰা হৈ গ'ল। আপোনালোকে গাহৰিটোক মাইকীটোক এই 3 দিন আপোনালোকে দানা কমকৈ দিব, কাৰণ বেছিকৈ যদি দিয়া যায় তাৰ যেতিয়া পেটত প্ৰেছাৰ পৰে তেতিয়া তাৰ ভিতৰত যি হৰমন থাকে এই হৰমনসমূহ বাহিৰলৈ ওলাই আহে। আৰু যদি বেছি আপোনালোকে টানা টানি বা অলপমান কষ্ট পায় মাইকীটো, তেতিয়াও হৰমনসমূহ বাহিৰত ওলাই আহে। আপোনালোকে লক্ষ্য কৰিব, তেতিয়া বগা বগা হৈ হৰমনসমূহ বাহিৰত পৰি যায়। সেইটোৰ কাৰণে আপোনালোকে দানা 3 দিন কমকৈ অলপ দিব, তেতিয়া হৰমনখিনি যেতিয়া ভিতৰত থাকিব তেতিয়া আপোনালোকে পোৱালি বেছি পাব। সেইটোৰ কাৰণে আপোনালোকে কমকৈ দানা দিয়ক, কোনো কথা নাই। 3 দিন কম দানা খালেও একো অসুবিধা নহয় মোৰ মাইকীটো। আপোনালোকে 3 দিন দানা কমকৈ দিব। বন্ধুসকল, নিশ্চয় আপোনালোকে ভিডিঅ'টো বুজি পালে। আপোনালোকে যেতিয়া হিটত আহে তেতিয়া এনেকুৱাকৈ ক্ৰছ কৰিব, তেতিয়া আপোনালোকৰ পোৱালি বেছি পাব। আৰু হিটত অহা আপোনালোকে প্ৰথম দিন নহয়, দ্বিতীয় দিন আৰু তৃতীয় দিন, এই দুদিনত আপোনালোকে ভালকৈ ক্ৰছ কৰাব, দিনত দুবাৰকৈ। তেতিয়া আপোনালোকৰ নিশ্চিন্তকৈ আপোনালোকে পোৱালি বেছি পাব। সেইটোৰ কাৰণে আপোনালোকে এনেকুৱাকৈ ক্ৰছ কৰাব। আৰু যিসকলে মোৰ আজি নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিয়ে যেন আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে। ধন্যবাদ।